আপোনালোকক আজি মই ৱেবকাৰ কিছুমান বিশেষ টিপ দিবলৈ বিচাৰিছোঁ। আপুনি কেনেদৰে সহজতে ৱেবকাৰ ছাইট বনাব পাৰিব তাৰ কিছুমান টিপছ মোৰ হাতত আছে। আপুনি ফাৰ্ষ্টতে ইউচিমিনি খুলিব। ইউচিমিনি খুলি আপোনাৰ চাৰ্চ অৰ ট্ৰাইবছ URL-ত গৈ ৱেবকা বুলি চাৰ্চ কৰিব। www.epka বুলি চাৰ্চ কৰিব। webka.com চাৰ্চ কৰাৰ পিছত আপোনাৰ এই পেজটো খোল খাই যাব। আপোনাৰ কোনো ধৰণৰ ছাইট নাই যদি আপুনি নতুনকৈ ছাইট খুলিব বিচাৰে তেতিয়াহ'লে ছাইন আপ কৰিব। ছাইন আপ কৰাৰ লগে লগে আপোনাৰ এই পেজটো খোল খাব। আপোনাৰ ইমেইল ID ইয়াতে দিব, তাৰপিছত পাছৱৰ্ড দিব, আকৌ কনফাৰ্ম পাছৱৰ্ড দিব। আপোনাৰ ছাইটটোৰ নাম মই দেখুৱাব ওলাইছোঁ। আপোনাৰ এনেকুৱা এটা ছাইট দিব spk দিব। তাৰপিছত আপুনি এই কোডটো যে আছে এই কোডটো আপুনি ইয়াতে বহাব। তাৰপিছত ছাইন আপ কৰাৰ লগে লগে আপোনাৰ গুগললৈ এটা বিশেষ মেছেজ যাব। মেছেজটোত লিংক থাকিব। লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ছাইটটো অ'পেন হ'ব। তাৰপিছত আপোনাৰ ছাইটটো অ'পেন হোৱাৰ লগে লগে আপুনি আকৌ webka.com চাৰ্চ কৰিব। কৰি আপোনাৰ ইমেইল IDটো আৰু পাছৱৰ্ডটো বহাই এই কোডটো বহাই লগ ইন কৰিব। তাৰপিছত আপোনাৰ বাকী কামখিনি মই পৰৱৰ্তী এটা বেলেগ ভিডিঅ'ত আপোনাৰ এই টিপছটো মই দিবলৈ চেষ্টা কৰিম। মোৰ ইউটিউবৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ৰিকি দাস। ধন্যবাদ।